কার্য পুষ্পাকে পালন করছো কোনদিনে ইমান চিন্তা করা নাছিল না জানো সেনাপতি কি আজ মন বিষাদর গাঁৱে পরিষ্কার হল মহারাজ নুবুজিলো আপোনাৰ চিন্তাৰ সকলোবিলাক ভাবিছ সেনাপতি আজিওতো অপুত্ৰক কয় মোৰ একমাত্ৰ কন্যা সাবিত্ৰী বৰ্তমান অযৌৱন তেনেস্থলত মই যদি ৰজা হৈ এজন উপযুক্ত পাত্ৰৰ ওচৰত অৰ্পণ কৰিব নোৱাৰো তেন্তে জগতে মোক অপদাৰ্থ বুলিবাৰো নাভাবিবনে সেনাপতি মহাৰাজ ধন জন ঐশ্বৰ্য বিভূতি এই সকলোবিলাকৰ গৰাকী হ'ল ভগৱান আৰু শুনক নিজ সহায় লতাই যেনেকৈ নিজ যত্নৰ বলেৰে বৃক্ষৰ আশ্ৰয় লয় ঠিক সেইদৰে সাবিত্ৰীয়েও নিজৰ আশ্ৰয়দাতা বুলি বাছি ল'ব গতিকে চিন্তাৰ কোনো কাৰণ নাই হ'ল ঘৰচা সেনাপতি হ'ল পিতৃৰ কৰ্তব্য হ'ল পুত্ৰ হ'লে উপযুক্ত কন্যাৰ লগত বিবাহ পাতি দিয়া আৰু কন্যা হ'লে উপযুক্ত বৰৰ ওচৰত অৰ্পণ কৰা এতিয়া পুত্ৰ কন্যাৰ জীৱন ধন্য হয় আৰু ধন্য হয় পিতৃমান সেনাপতি মহাৰাজ এদিন প্ৰতিজ্ঞা বাক্যত আবদ্ধ আছিলো মোৰ কন্যা হ'লে দৈন্যস্থানৰ পুত্ৰৰ ওচৰত অৰ্পণ কৰিম কিন্তু নিয়তিৰ অগ্ৰসেনৰ দুৰ্ভৰাজ্য চাৰত অতি পুত্ৰ সহ দৈন্যস্থানে দৈশ্যহে লৈ এতিয়া তুমিয়েই কোৱাচোন সেনাপতি মহাৰাজ পিতৃ হৈ মই মোৰ একমাত্ৰ কন্যা সাবিত্ৰীক কেনেকৈ ঠেলি দিওঁ এনে পংক্তিৰ জীৱনলৈ কেনেকৈ ঠেলি দিব পাৰোঁ এনে অৰণ্যৰ বাবে মহাৰাজ প্ৰতিজ্ঞা পালন নকৰিলে আপোনাৰ নামত কলংক থাকিব গতিকে মহাৰাজ প্ৰতিজ্ঞা পালন কৰাটো আপোনাৰ প্ৰধান কৰ্তব্য ভাবিবলৈ সৰ্বনাশ হৈছেতো মোৰ ৰাজ্যত কি সৰ্বনাশ হৈছে উগ্ৰসেনা আহিছে আমাৰ ৰাজ্য আক্ৰমণ উগ্ৰসেনা আহিছে আমাৰ ৰাজ্য আক্ৰমণ কৰিব হয় মহাৰাজ আৰু কি আৰু কৈ পঠাইছে বোলে সাবিত্ৰী ৰাজ্যক লৈ যাব তাৰ অৰ্থ মহাৰাজ ইয়াৰ এটা ব্যৱস্থা কৰক মই এতিয়া আহিলোঁ সেনাপতি মহারাজ অগ্রসেনা আহিছে মোৰ একমাত্ৰ কন্যা সাবিত্ৰীক নিবৰ বাবে সেনাপতি মহাৰাজ হস্তে হস্তে সুসজ্জিত হৈ মহাৰাজা অগ্ৰসেনাৰ পৰতে বড় আক্ৰমণ চিন্তা নকৰিব মহাৰাজ আপোনাৰ জীৱিত এই পুষ্কৰ সেনাপতি নোৱাৰে জিনিব আমাক এই শত্ৰুৱে বৰক মহাৰাজ জয় মদ্ৰাজনৰ জয় মদ্ৰাজনৰ জয় মদ্ৰাজনৰ Oh
রানী মৰমৰ প্ৰজাবৰ্গৰ কিবা সংবাদ পোৱা নাই অন্তৰ প্ৰবল ইচ্ছা হৈছিল পুত্ৰবৎ প্ৰজাবৰ্গৰ একো খালী মাথোৰ মধুৰ বাক্য শুনিবৰ কাৰণে শুনিছিল যে মই ঠিকছে পুত্ৰক্ষণৰ অত্যাচাৰত কোনো প্ৰজাই সুখেৰে জীৱন সকলোৱে কেৱল কৰ্ম কণ্ঠস্বৰে আপোনাৰ গুণ খাই কান্দিব লাগিছে জানানে তুমি মন্ত্ৰীৰ উপকৰণৰ কথা কিয় বা মৃত্যু হ'ল তাৰ উগ্ৰসেনৰ হাতত এই অন্ধ দুৰ্মতেনৰ শত কোটি প্ৰণিপাত কৰিব গ্ৰহণ উঠা উঠা ৰাজন আহিছো মই ভিক্ষাৰী গৈ তোমালোকৰ ওচৰলৈ ভিক্ষা দি কি কাৰ্য কৰিবানে আমাক ৰাজন আচৰিত কথা শুনালে দেৱৰ্ষী এই দুৰ্গত সেনা দি পশু পক্ষী আৰু বৃক্ষৰ আশ্ৰিত তেনেস্থলত কি ভিক্ষা দানেৰে সন্তুষ্ট কৰিম পিতৃ মাতৃৰ গৌৰৱ ৰক্ষা কৰি সত্যবানে দিব আপোনাৰ বাঞ্ছাপূৰ্ণ শিক্ষা প্ৰকাশ কৰক কি ভিক্ষা লাগে আপোনাক লাগে যদি এই সত্যৰ জীৱন তাকো দিম মই আনন্দ মনেৰে লয় যদি পিতৃ মাতৃৰ পালনৰ ঠাই তেন্তে শুনা সত্যবান শুনক ৰাজন অত্যাচাৰী অগ্ৰসেন মধ্যৱৰ্তী ৰাজ্য আক্ৰমণ কৰি নানা অত্যাচাৰী আৰম্ভ কৰিছে আৰু মধ্যৱৰ্তীক হত্যা কৰি নাৰায়ণ তেওঁৰ কন্যা সাবিত্ৰীক হৰণ কৰাৰ পৰিকল্পনা কৰিছে আৰু সাবিত্ৰীয়ে প্ৰতিজ্ঞা কৰিছে যদি মধ্যৱৰ্তীৰ মৃত্যু হয় তেন্তে নাৰায়ণ সাবিত্ৰীও আত্মহত্যা কৰিব আৰু সেইবাবেই ৰাজন আহিছো সত্যবান বিচাৰি মধ্যৱৰ্তীক ৰক্ষাৰ বাবে যি উগ্ৰসেনৰ অত্যাচাৰ আজি মই ৰাজ্য ধন ঐশ্বৰ্য বিভূতি আনকি দুই হিংসুক জীৱন ধাৰণ কৰিছে তেনে মহাকালৰ সন্মুখলৈ প্ৰাণৰ পাছত সত্যবান নিদিব দেৱৰ্ষী মই আপোনাৰ চৰণত ধৰি কৰা কৰিছো প্ৰাণৰ বাচা সত্যবানৰ নিদিব শুনিলে ভয় লাগে সেই নিশ্চয় ৰুদ্ৰক্ষেৰ কথা যাৰ অন্তৰত দয়া মায়া একোৱেই নাই তেনে মহাকালৰ সন্মুখলৈ মোৰ প্ৰাণ বাচা নিদিব দেৱৰ্ষী মই আপোনাৰ অবাহারে উগ্রসেন পাখানের নির্মিত কিন্তু মইতো নহও কাপড়
সন্তানময় দেহৰ প্ৰতি বিৰাই পঠিয়াই সূৰ্য ৰক্ত প্ৰবাহমান মোৰ সত্যবান মই যদি উৎপত্তিক বন্ধুভাৱে পাওঁ তেনেহ'লে পিতৃ মাতৃৰ দায়িত্ব কোনে কৰিব গ্ৰহণ তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা সত্যবান হওঁ যদি হৰি ভক্ত হয় তেন্তে মোৰ আশীৰ্বাদেৰে নোৱাৰে পবিত্ৰিব কোন বিপদ পৃথিৱী সেই আশ্ৰমৰ মানুহ পিতা যোগাৰ কৰি ৰাখিছোঁ খৰি অগ্নি জ্বলাবৰ বাবে আৰু বহু পুষ্প ত্ৰিসংখ্যা পূজাৰ কাৰণে মোক আনন্দ মনেৰে বিদায় দিয়ক পিতা যাতে দুষ্টক দমন কৰি নিৰীহ প্ৰজাবৰ্গ আৰু মত্ত ৰাজনৰ কল্যাণ সাধিব পাৰোঁ আপোনাৰ কৃপাতে এই অন্ধটোৰ মতকে আজিও জীৱিত ৰাণীৰ লগত মই এই কুটিৰতেই থাকিম আপুনিও যাওক আনন্দ মনে উচ্চ অর্পণ করছি আপনার কাছে নির্দেশে পুরো লেখাপড়া উত্তর যা ভাষা ঘুরিয়ে আহিবিত অতি সোনকালে আজি সন্তে পিতৃ মাতৃৰ দায়িত্ব ময়ো গৈ আছো প্ৰমাণ এনে মই আজি বিদায় গ্ৰহণ কৰিছোঁ ময়ো আপোনালোকক আশ্ৰমৰ নিৰাপদ স্থানত ৰাখি মোৰ কৰ্তব্য सकल